নমস্কাৰ আমি সেই 19 তাৰিখৰ পৰা আজিলৈকে এটাই বস্তু বিচাৰিছোঁ যেতিয়াৰ পৰা গম পাইছোঁ যে আমাৰ অসমৰ সম্পদ এটা নাইকিয়া হৈ গ'ল আমাৰ অসমৰ বুলিয়ে নহ'ব গোটেই ভাৰতবৰ্ষৰ বুলিও ক'ব পাৰি আৰু যিহেতুকে গুগলেও স্বীকৃতি দিছে যে হামিং কিং বুলি জুবিন দাক তো কথাটো হ'ল কি যে আমি ৰিচাৰ্চ কৰি চাই বা আমি চাই আছোঁ যে কোনো ফালৰ পৰা কোনো আৰ্টাৰ ওলোৱা নাই মানে ধৰক জুবিন দাক বেমাৰী দেহাটোৱে ছিংগাপুৰত লৈ গ'ল ছিংগাপুৰত লৈ যায় ছিংগাপুৰত কি হ'ল কিছুমান স্ক্ৰিপ্টেড অলপ ভিডিঅ' আহিছিলে ঠিক আছে কিন্তু বাকী যিমানখিনি গোটেইখিনি নিলে থলে বা একদম লাষ্ট মুহূৰ্তলৈকে অহা ভিডিঅ' মাজৰখিনি অহা নাই আমাৰ তাত এটা বস্তু বিচাৰিছে গোটেই ভিডিঅ'খিনি আমাক দিয়ক কিয় চব তেওঁলোকে যে চব ভিডিঅ' নাই এনেকুৱা হ'ল যে ভিডিঅ' বনাই আছিলে তেওঁলোকে ঘপককৈ জুবিন দাৰ তেনেকুৱা দেখি বা তেনেকুৱা এটা হোৱা দেখি ভিডিঅ'টো এৰিলে লাষ্ট ক'ত এৰিলে ভিডিঅ'টো আৰু ভিডিঅ' বনাই থকা মানুহজনৰ গোটেই ফোনটো চেক কৰক তেওঁ তাত থকা মানুহখিনিৰ লগত গোটেইখিনিকে লগত কথা পাতক 19 তাৰিখৰ পৰা আজি প্ৰায় 5 তাৰিখ হ'লি আৰু মাজত কেইটামান দিন আছে একমাহে হ'ব জুবিনকে এটা বস্তু ভাবিছেনে এই একমাহ যিটো হ'ব মাত্ৰ আৰু খুব বেছি 10-12 দিন আছে 10-12 দিন আছে সেই 10-12 দিনলৈকে আমাৰ গভৰ্ণমেণ্টে হওক বা আমাৰ প্ৰশাসনে হওক বা CIDয়ে হওক একোৱে কৰিব পৰা নাই এতিয়ালৈকে কৰি আছে ষ্টেপ বাই ষ্টেপ কৰিছে কিন্তু তাৰে ভিতৰতে আকৌ বহুতকেইটা কথা আছে যিটো কথা আমি হয়তো ঢুকিয়ে নাপাওঁ কিন্তু তাতে আছে যদি আমাৰ CIDয়ে যিখিনি কাম কৰি আছে CIDয়ে লগতে আমাৰ যিখিনি মানুহখিনিয়ে ন্যায় লাগে কৰি আছোঁ আমি আচলতে একচুৱেলি আমাক কেনেকুৱা ধৰণৰ ন্যায় লাগে কি লাগে আমাৰ ন্যায় মানে আমি এইটো ন্যায় বিচাৰি আছোঁ যে আমাক পাব্লিকত তেওঁলোকক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক আমাক হাতক গতাই দিয়ক আমি মাৰিম আমি ফাঁচি দিম আমি তেওঁলোকক মাৰি শেষ কৰি পেলাম আমি কিন্তু যিহেতুকে আমি তেনেকুৱা ধৰক আমি কাৰোবাৰ মোৰ লগত কোনোবা এটা শত্ৰুতা কৰিছে বা আমাৰ লগত কোনোবা এটা শত্ৰুতা কৰিছে কিন্তু তাক আমি ডাইৰেক্ট পানিছমেণ্ট দিব নোৱাৰোঁ এখন আমাৰ আইনে একচেপ্ট নকৰে আইনী মতে তো সেইকাৰণে আমি যদি তেনেকুৱা কৰিব নোৱাৰোঁ তেতিয়াও আমাক পুলিচে আহি পেলাই হেণ্ডকাপ লগাব থানাত লৈ যাব বিভিন্ন ধৰণৰ প্ৰচেছবিলাক হৈ থাকিব কিন্তু যদি আমি সেই কামটোৱে কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত ইমান ডাঙৰ এটা ক্ৰাইম হোৱাৰ পিছত তেওঁক আমাৰ হাতত কিয় গতাই দিব আমি মাৰিবলৈ আৰু যদি আমাক মাৰিবলৈ গতাই নিয়ে তেতিয়াহ'লে কি হ'ব যে আইন সকলোৰে কাৰণে সমান আপোনাৰ কাৰণে মোৰ কাৰণে সকলোৰে কাৰণে আইন সমান কিন্তু তথাপি কিছুমান পাৱাৰৰ কাৰণে কিছুমান আইনৰো প্ৰচেছ ঢাক খাই যায় যদিও আজিৰ পৰা বহুত আগৰলৈকে যিমানখিনি হত্যাকাণ্ড হৈছে বা যিমানখিনি ৰেপ হৈছে এটচেট্ৰা যিমানখিনি হৈছে সেইখিনি আৰু ক'ব নাযাওঁ সেই গোটেইখিনি আজিলৈকে হয়তো প্ৰুফ পোৱা নাই হয়তো প্ৰুফ পায়ো ঢাকি থৈ দিছে তো তেনেকুৱা হৈ যায় কিন্তু আমি জানো যে জুবিন দাৰ ক্ষেত্ৰত এইখিনি কেতিয়াও হ'ব নোৱাৰে বা প্ৰুফখিনি ঢাক খাই নাযায় কিন্তু যদি আমাৰ অসমবাসীয়ে বা ধৰক CIDয়ে যিখিনি হৈ আছে মানে যিখিনি বিচাৰ কৰি আছে বা এইখিনি এই কেছটো আমাৰ এটা ইম'চনেল আমাৰ মানে দুখ আমি যিটো হেৰাইছোঁ দুখ বেদনাৰ পৰা ওপৰত মানে ভিত্তি কৰি তেওঁলোকে অলপ বেছি কাঢ়াকৈ চাই আছে যদিও আৰু তাৰে ওপৰত এটা কথা যদি শ্যামকানু মহন্ত আৰু তেওঁৰ জৰিয়তে কেছটো আমাৰ ইয়াৰে কোনো ধৰণৰ উকিলে নলওঁ বুলি কৈ দিছে যদি উকিলে নলয় তেওঁলোকে এটা বাহিৰৰ উকিল লগাইছে আৰু বাহিৰৰ উকিল লগোৱাৰ লগে লগে কি হ'ব তেওঁলোকৰ যিটো মানে ধৰক আমি ইম'চনেলত আছোঁ তেওঁলোকেতো পূৰা একদম মানে চবফালে চালি জাৰি চাব যে জুবিনদাৰ একচুৱেলি কি হৈছিল বা কি হোৱা নাই আমি এটা কথাই ভগৱানক প্ৰে কৰিব পাৰোঁ যে দোষীয়ে শাস্তি পাওক এইটো মোৰ কোৱাত ভুল হ'ব পাৰে এটা ক্ষেত্ৰত এনেকুৱা যেন পিছত নহয় যে জুবিনদাৰ কষ্টৰ ফলত লাষ্ট মুহূৰ্তত উশাহ এৰি দিব লগাত পৰিল মানে হয়তো আগদিনা বহুত বেছি ড্ৰিংক কৰিছে তেওঁলোকে ড্ৰিংক কৰাইছে বা টোপনি ক্ষতি কৰাৰ পিছত তেওঁক হয়তো শুব দিয়া নাই যিখিনি টাইমত তেওঁ যিহেতুকে ৰাতিপুৱা টাইমটোত শুই তো দুপৰীয়ালৈকে তো সেইখিনি টাইমত শুব নিদি তেওঁক আকৌ বিচলৈকে লৈ গ'ল আৰু বিচত তেওঁক এৰি দিলে আৰু তেওঁ তাত লাষ্টত হয়তো তেওঁ দুৰ্বল অনুভৱ কৰিল আৰু তাৰপিছত তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল তেনেকুৱা যদি হৈ পেলাই লাষ্টত এটা এভিডেঞ্চ ওলায় তেনেকুৱা যদি হৈ পেলাই এনেকুৱা এটা হৈ যায় যে নাই এইটো এটা আকস্মিক মৃত্যুৱে হ'ল এইটো কোনো মাৰ্ডাৰ নহয় তো যদি আমাৰ CIDয়ে কৰে সেইটো ইম'চনেল হিচাপত কৰিব আৰু যদি আমাৰ বাহিৰত যায় এইবিলাক কেছ তেতিয়া কি হ'ব অলপ সব আইন সমান হৈ যাব আৰু তাৰপিছত দোষীয়ে হয়তো শাস্তি নাপাবও পাৰে কিন্তু আমাৰ মতে কি দোষীয়ে শাস্তি পাওক মানে তেওঁলোকে ইম'চনেলি বা আমাৰ মেণ্টেলি আমাৰ জুবিনদাক হেৰেছমেণ্ট কৰিছিলে বা তেওঁলোকে শাস্তি দিছিলে আৰু তেওঁৰ জুবিনদাৰ পইচা তেওঁলোকে টানিবলৈকে জুবিনদাক ইউজ কৰিছিলে শ্যামকানু মহন্ত হওক বা তেওঁৰ মেনেজাৰে হওক জুবিনদাৰ পইচা টানিবলৈ তেওঁক ইউজ কৰি আছিলে তো সেই গোটেইখিনি কথা চালি জাৰি চাই বা সেই কৰি যদি
আমি এটাই বস্তু কৰিব পাৰোঁ যে কেছটো আমাৰ ইয়াতে মীমাংসা হওক, কাৰণ কেছটো ইয়াতে মীমাংসা হ'লেহে দুখীয়ে শাস্তি পাব। যদি বাহিৰত গুচি যায় তেতিয়া কি হ'ব, নৰ্মেল মানুহৰ নিচিনাই কেছ এটা হৈ যাব, আপোনাৰ মোৰ নিচিনাই ছেইম একেই হৈ যাব কেছটো। আৰু হৈ যোৱাৰ লগে লগে যদি প্ৰুফ এনেকুৱা এটা হৈ যায় যে আকস্মিক মৃত্যু, তেতিয়া কিন্তু আমি বহুত বেছি পস্তাম। আৰু তাৰে পিছত তেওঁলোকে ক'ব যে মোৰ চামকানু মহন্তহঁতে ক'ব বা তেওঁ ক'ব, মেনেজাৰজনে ক'ব যে আমাক এনেকৈ আমাৰ ঘৰৰ ফেমিলিক বা আমাৰ কিবা চবকে এটেক কৰিছে, এটেক কৰি পেলাই মোক হয়তো নেক্সট টাইম কোনোবা অসমৰ মানুহে মাৰিবও পাৰে, মোক হয়তো সংগঠনে কোনোবা মিলি পেলাই মাৰিবও পাৰে। তো আমি কেতিয়াও মানে আমি ইণ্ডিয়াত নাথাকোৱেই। তো তেওঁ ইণ্ডিয়াত নাথাকি আমাৰ ইণ্ডিয়াৰ লগত কানেকশ্যন যিখিনি আছে দেশবোৰত নাথাকিও হয়তো তেওঁ বেলেগ এখন ঠাইত গুচি যাব পাৰে। আৰু বেলেগ ঠাইত গুচি যোৱাৰ পিছত তেওঁ আকৌ কোনো ধৰণৰ শাস্তি নাপায়। কোনো ধৰণৰ যদি তেওঁ এবাৰ এইটো প্ৰুফ কৰি দিব পাৰে যে জুবিন দাই মানে দুৰ্বল হোৱাই ঢুকাইছিলে, কিন্তু এইটো 100% চিয়'ৰ যে তেওঁলোকে মাৰিবই তেওঁক নিছিলে। কাৰণ কোনো জনা বুজা মানুহ এজনে, মেনেজাৰ এজনে কেতিয়াও য'ত তেওঁ যাব নোৱাৰে, মানে পানীত যাব নোৱাৰে, তো পানীত লৈ গৈছে যদি তেওঁক মাৰিবই নিছে, এনেকুৱা নহয়। আৰু য'ত তেওঁ টোপনি মাৰিব লাগে সেইখিনি সময়ত তেওঁক যিখিনি টাইম ৰেষ্ট ল'ব লাগে, অলৰেডি আগদিনা মদ খোৱা হৈছে, যদি বিষ দিয়া নাছিল, অকল মদৰ কথাই কৈছোঁ, বোলে বিষ দিয়া নাছিল, অকল মদেই হৈছে, কিন্তু তেওঁ অলৰেডি মানুহ দুৰ্বল হৈ গৈছে, একটো বেমাৰী হৈছে, তাৰপিছত তেওঁ দুৰ্বল হৈ আছে, তাৰপিছত এইবিলাক কাহিনী কৰিছে। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ আমি, যাতে নেগেটিভ যিমান কমেণ্টছ আছে সেইবোৰ কমেণ্টছ বৌকো নকৰিব, প্লাছ কাকোৱে নকৰিব, কেৱল ভালে ভালে কেছটো হৈ যাওক। আমাক ন্যায় লাগে, ন্যায় যাতে ইয়াতে হওক, যাৱজ্জীৱন কাৰাদণ্ড হওক, নহয় ফাঁচি হ'লেতো ভালেই পাওঁ, কিন্তু ফাঁচিটো হোৱাটো সম্ভৱ চাগেই নহয়, কিন্তু যাৱজ্জীৱন কাৰাদণ্ড হওক, এনেকুৱা এটা শাস্তি পাওক। আমিও বিচাৰোঁ তেওঁক চুচৰাই আনি টানি আনি মাৰিবলৈ, কিন্তু সেইটোতো আৰু সম্ভৱ নহয় ন, কাৰণ যিটো আমাৰ আইনে মানি নলয় সেইটো। তো সেইটো কাৰণে ভালে ভালে এইখিনি বিচাৰখিনি হৈ যাওক। বিচাৰোঁ যাতে আৰু 1 বছৰ ৰখিব নালাগে, তেওঁক বিচাৰ হওঁতে 1 বছৰ বিচাৰিব নালাগে। একচুৱেলি আমিও গম নাপাওঁ যে কিমানখিনি তেওঁলোকক শাস্তি পালে বা কিমানখিনি বিচাৰ কৰিলে আমি সুখী হ'ম। আমি ইমান ডাঙৰ এটা বস্তু হেৰাইছোঁ, ইমান মূল্যৱান সম্পদ এটা হেৰাই পেলাইছোঁ যে আমিও নাজানো যে আমি কিমানখিনি মানে তেওঁলোকে চামকানু মহন্ত আৰু সিদ্ধাৰ্থই কিমানখিনি শাস্তি পালে আমি সুখী হ'ম। আমি সুখী হ'লে আমি জুবিন দাক মানে দিব পাৰিম যে তেওঁৰ যিটো ভলাপনৰ কাৰণে তেওঁক আজি এইটো চিটুৱেশ্যনত লৈ গ'ল, মানে এনেকৈ হত্যা কৰিবৰ কাৰণে মানে তেওঁলোকৰ মানে অকণমানো বেয়া নালাগিল। তো সেইটো মানে আমি যাতে জুবিন দাক দিব পাৰোঁ, যে জুবিন দাৰ যিটো মৃত্যুৰ কাৰণটো আমি একচুৱেলি যেতিয়া জানিব পাৰিম, তেতিয়াহে আমি মানে আমাৰ মনটো শান্তি লাগিব। মই ঘূৰি আহিব নোৱাৰিম, আৰু যদি মই মৰোঁ এদিন হ'লেও আহিম দে, আকৌ জন্ম ল'ম, তোৰ হাতৰ এসাঁজ ভাত খাবলৈ, তোৰ কোলাতে কোলা শুবলৈ।